আপোনালোকক কৈছিলো যে আলহী আহিব চাওক আলহী আহি গ'লে পোৱালি আহিয়ে খানাত লাগিছেহি সেই দাৰ্চৰ কাৰণে এগাল খানা আনি থোৱা আছে এইটো পিজ্জা আৰু ইয়াতে কি আছে চাওঁ এয়া চাওক দাৰ্চৰ কাৰণে কি আনিছো বা চিকেন বা তোমাৰ চিকেন ঠাণ্ডা হৈ থাকিলে ইমান দেৰিকে আহিছা তোত আমি ৰখি আছো সন্ধিয়াৰ পৰা আৰু এইটো চাওক দাৰ্চৰ পিজ্জা বা আৰু এইফালে আৰু এজন আহিছে চাওক এয়া অপুদা এইটো কি মাছ পিন্ধি আহিছে আৰু কোনোবা আহিছে নমস্কাৰ আচ্ছা আপুনি চেফ নেকি আচ্ছা অপুদাৰ এতিয়া ৰেষ্টুৰেণ্ট খুলি আছে অপুদাৰ ৰেষ্টুৰেণ্টখন খুলি যাব আৰু অপেনিং আছে কাইলৈ আৰু তাৰে মেইন মানুহ এই দাদা নমস্কাৰ দাদাই এতিয়া স্পেচিয়েল কি খুৱাই আৰু আমি তেজপুৰ গ'লে খাম আৰু এয়া চাওক মেৰিনেট হৈ আছে ৰাতিৰ কাৰণে স্পেচিয়েল লোকেল চিকেন আৰু ইফালে তিলৰ চাটনি আছে এতিয়া তাপটিক লাগে পিঁয়াজ আৰু নহৰু পিঁয়াজ নহৰু উলিয়াই দিওঁ পেষ্ট বনাব আজি যিহেতু স্পেচিয়েল মানুহ আছে আমাৰ দৰে চেফ মানুহ আছে একদম বঢ়িয়া পনীৰ বাটাৰ মছলা বনাবগৈ সেয়া প্ৰিপাৰেশ্যন চলিছে পিঁয়াজ আৰু এইখিনিও নেকি এইখিনি চিকেনৰ কাৰণে এইফালে আলু কবি ফ্ৰাই চিকেন মেৰিনেট কৰি থোৱা আছে ইয়াতে বিলাহী এড কৰিছে এইখিনি কাজু আৰু মগজৰ পেষ্ট পনীৰৰ কাৰণে আদা নহৰু পেষ্ট পনীৰৰ কাৰণে এইফালে বিলাহী আৰু পনীৰ আৰু বাটাৰ আনিছোঁ তো খানা বঢ়িয়া এটা এনাউন্সমেণ্ট আছে অপুদাই তেজপুৰত ৰেষ্টুৰেণ্ট খুলি আছে সেইখন হ'ব আপোনাৰ মিছন চাৰিআলিত নামটো দি গ্ৰেণ্ডিঅ'ৰ বিষ্ট্ৰ খুলি আছে দুদিন পিছত আৰু তাৰে মেইন মানুহ তো এওঁক আপোনালোকে দেখা পাব তাতে গ'লে অপেনিংটো খুব সম্ভৱ কালি হ'বগৈ আৰু অপুদাই মোক ফটো পঠিয়াই দিলে মই আপোনালোকক দেখুৱাই দিম লোকেশ্যনটো আপোনালোকক জনাই দিম কোনখিনিত আছে আৰু সেই হিচাপে আপোনালোকে যাব পাৰিব মেনুখনো মই আপোনালোকক ব্লগত দি দিম আপোনালোকে চাব বঢ়িয়া মেনু হয় বহুত অপশ্যনছ আছে প্ৰাইচ একদম মিনিমাম আৰু আমাৰ ৰান্ধনীৰ অৱস্থা বেয়া হৈ গৈছে এইফালে হাতচু মাৰি আছে বনাই আৰু এখেতে ৱেইট কৰি আছে নিজৰ টাৰ্ণৰ কাৰণে এইফালে চিকেনটো বনি আছে আৰু এয়া দেখিছে এইটো পনীৰৰ কাৰণে বিলাহী আৰু পিঁয়াজখিনি এনেকৈ পানীত উতলাই পেলাই পেষ্ট বনাব আৰু তাৰ লগতে যিখিনি কাজু আৰু মগজ তিয়াই থৈছিলে সেইখিনিও দি দিলে কাজু মগজ কিমান দেৰি তিয়াই থৈছিলা 15 মিনিটমান এই বিলাহী আৰু পিঁয়াজটো উতলাই লোৱাৰ বেনিফিটটো কি হয় কেঁচা ভাৱটো নাহে এইটো এটা বঢ়িয়া টিপ আপোনালোকে শিকিলে এতিয়া গোলাপ ফুল বনাবলৈ শিকাব আমাক বিলাহীৰে কাটিংটো আপুনি এনেকৈ কৰিব বেকা বেকি কৰিব লাগে তেতিয়া তাৰ পাহিটোৰ মানে শ্বেপটো আহি যায় আপোনালোকে সদায় কৰি থাকে যে ধুনীয়াকৈ ওলাইছে কৰিলে ইমান ধুনীয়াকৈ বনাইছে ফল বনাই দিলে হ'ল ফল বনাই আপুনি দিলে বাহ কি ধুনীয়া হৈছে চব বিলাহী কৰিলে এইটো ফালি ল'লে এই বস্তুটো তিনি চিটা কৰি দিলে এইটো ৰাখি দিলে অলপ এইটো কৰিলে গুটিটো ওলাই দিব মানে অলপ ডাঠকৈ কাটিব লাগে
কাৰ্বিনেট চাৰ্বিনেট চব আছে অঁ বেগত আছে ঘৰত মানে হোটেলত আনিছোঁ এই বস্তুটো এনেকৈ কাটি দিলোঁ কাটি এইটো এনেকৈ ডিজাইন কৰি দিলোঁ পাটৰ টাইপৰ হয় আচ্ছা আৰু এইটো ভিজাব লাগিব এতিয়া পানীত পানী অলপ দেৰি বাতি এটা ভিজাই দিম কিন্তু ভাল টেকনিক শিকিলোঁ দেই এইকেইটা এতিয়া এইখিনি পানীত ভিজাই দিছে পাতকেইটা আমি 3 পাত দিলোঁ পাত হৈ গ'ল এতিয়া এই বস্তুটো এনেকৈ দিম অঁ ইমান ধুনীয়া লাগিছে এইটো তাৰমানে কেপচিকাম নাই আমাৰ কেপচিকাম থাকিলে তেওঁ এনেকৈ ধুনীয়াকৈ সেউজীয়া পাত দি পেলাই দেখুৱাই দিলে হয় বিৰাট ধুনীয়া লাগিলে হয় এইটোও কম ধুনীয়া লগা নাই চাওকচোন এতিয়া ব্লেঞ্চ কৰাৰ পিছত ইয়াতে ঠাণ্ডা পানী এড কৰি আছোঁ ন ঠাণ্ডা পানী ঠাণ্ডা ঠাণ্ডা কৰি কৰি দিম জলদি ঠাণ্ডা হ'ব লাগে এতিয়া আমাৰ অঁ। এনেকৈ আপুনি যদি আপোনাৰ চাফিচিয়েণ্ট সময় থাকে তেতিয়াহ'লে আপুনি এইটো তেনেকৈ ৰাখি দিলেও এঘণ্টাৰ পিছত আপোনাৰ আধা ঘণ্টাৰ পিছত অট'মেটিক ঠাণ্ডা হৈ যাব হা 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 তেতিয়া কৰিব পাৰে আপুনি এতিয়া আমাৰ জলদি লাগে কাৰণে আমি ঠাণ্ডা পানী মাৰি তুলি লৈছোঁ বুজিছোঁ আৰু ইয়াত আপুনি পিঁয়াজত আৰু এক্সট্ৰাকৈ পানী দিব দৰকাৰ নাই অঁ কাৰণ বিলাহী আৰু পিঁয়াজৰ পৰা চাফিচিয়েণ্ট পানী ওলাই পানী যায়। ওলাই গ'ল চিকেনখিনি কিমান আগবাঢ়িছে এবাৰ চাই লওঁ ধুনীয়াকৈ সিজি আছে আৰু তেল দি পেলাই তেজপাত দিছে এইটো কি হ'ব অঁ এতিয়া পোলাও বনি আছে আৰু এটা বঢ়িয়া ৰেচিপি অঁ বস্তুটো এনেকৈ কাটিব তিয়ঁহৰ বাকলিটো ন কিমান বাকলি লগাইছোঁ নহ'ব আপোনাৰ অকণমান দিমাগ লগালে বহুত বস্তু হৈ যায় মানে বস্তুটো কোনটো বস্তু ক'ত মিলাইছে ক'ত তেনেকুৱা টাইপৰ কুকুম্বাৰ দি বেম্বু ট্ৰি এতিয়া বহি ল'ম অঁ এইটো কুকুম্বাৰ ল'লে এতিয়া আমি এইটো পাতটো উলিয়াবৰ কাৰণে এইটো ডিজাইনটো এনেকুৱা হ'ব বাকীটো বাকীখিনি মই প্ৰচেছ কাটি আপুনি ৰাউণ্ড কেনেকৈ কাটিব কাটিলে আৰু এবাৰ সেইটো ছাইডত দিয়ে যাব মিনিমাম হাফ ইঞ্চিতকৈও কম আচ্ছা এবাৰ ষ্টাইলত আপুনি যাব ইয়াত জইন হৈ গ'ল এই বস্তুটো আপুনি ইয়াত আকৌ এটা কৰিব বেম্বো ট্ৰিবিলাকত যেনেকৈ ঘাটটো ওচৰে থাকে তেনেকুৱা টাইপৰ এই বস্তুটো কৰিলে আৰু ইয়াৰ পৰা আকৌ এবাৰ আহি যাব কৰিলে ইয়াত এটা গ'ল আমি যদি ইয়াত এটা দিব বিচাৰে দিব পাৰে অঁ সেইখিনি আমাৰ ডিজাইনটো সেইখিনি আমি পাতটো কাটি দিয়াৰ কাৰণে এতিয়া অকণমান হেৰি হৈছে এই বস্তুটো আপুনি এনেকৈ এৰুৱাব লাগিব ইয়াৰ পৰা এনেকৈ এৰুৱাব অঁ গোটেইটো এড বাকলিটো এৰুৱাব লাগিব আপুনি হোল কৰি দিব লাগিব এইখিনি এতিয়া আপোনাৰ ঘাট এটা আছে ইয়াত আৰু এই ঘাটটোলৈকে আপুনি এইটো হোল কৰি দিব অঁ বাঁহৰ নিচিনাকৈ বাঁহৰ নিচিনা সোমবাৰ দি বনাইছে বুলি গম নাপায় আৰু ঘাট বনাই দিলে দ কৰি দিলে ইমান দিলে এইখিনিতো আপোনাৰ ঘাট আছে যেনেকুৱা হৈ গ'ল আৰু ইয়াত আপোনাৰ পাত সোমাই যাব পাতটো মই ইয়াৰ পৰাই বনাম শ্বপিং বৰ্ডত বনাম
সৰু কৰিছিলোঁ এনেকুৱা সৰু কৰি এই বস্তুটো আমি ইয়াত সোমাই দিওঁ মেইনবোৰ্ড ত্ৰিছ যেনেকৈ পাৰ্টটো ওলাই আৰু এনেকুৱা চেম প্ৰচেছ হৈ গ'ল। এতিয়া নেক্সট আকৌ আমি ইয়াত যাম আমি এইফালে এটা লগাম তেনেকুৱা বেম্বু ট্ৰী তিয়ঁহেদি বনাইছে এতিয়া তেলত দিলে কি দিলে এইটো জিৰা দিলে ন এইটো তেজপাত দি দিলে চিনামন চিনি দি দিলোঁ হালধি দিব ফুড কালাৰ দিলোঁ টমেটো চচ দিলোঁ চলটো টেষ্ট কৰি দিলোঁ অঁ চলটো কিমান দিব লাগে আৰু কিবা মিক্স কৰিলে নেকি মছলা চছলা মই নাথাকোঁতে মিট মছলা দিলোঁ মিট মছলা দিলে আচ্ছা কিমানমান দিলে 1 টেবুল স্পুন 1 টেবুল স্পুন বাটাৰ অকণমান দিলে লাষ্টত তিনিখন আৰু দিম বাটাৰ আৰু কচুৰি মিঠি কাটি দিম পনীৰ দিম এইখিনি কিমান দেৰি এনেকৈ হেৰি হ'ব মিনিমাম 8-10 8-10 মিনিট লাগিব মিনিট লাগিব এইটো ইণ্ডাকশ্যন বনোৱাৰ কাৰণে অলপ চুইচটো অফ কৰি লৈছোঁ চিটিকনি কৰে আমি পনীৰখিনি এড কৰি দিওঁ আপুনি এইটো পনীৰটো ফ্ৰাই কৰি ইউজ কৰিব পাৰে আৰু ফ্ৰাই নকৰাকৈ ইউজ কৰিব পাৰে এইটো আপোনাৰ মেটাৰ মানে আপোনাৰ এতিয়া আমাৰ ফ্ৰেছ পনীৰ কাৰণে আমি ফ্ৰাই কৰা নাই আৰু যদি আপোনাৰ পনীৰটো অকণমান হেৰি টাইট থাকে তেতিয়া অলপ বাটাৰত ফ্ৰাই কৰি পেলাই ট'ষ্ট কৰি আপুনি নৰ্মেল কৰি ল'ব পাৰে পনীৰখিনি আমি দিয়াৰ পিছত বাটাৰ দিম অলপ বাটাৰ দি দিলোঁ ইয়াতে কচুৰি মেথি পাতিব কচুৰি মেথি পাত আপুনি এতিয়া খাব আৰু 5 মিনিটমান ভাজিব লাগিব 5 মিনিটমান পিছত হৈ যাব এইটো পনীৰ বাটাৰ মছলা হৈ গ'ল ৰেডি হা হা কি ধুনীয়া স্মেল আহিছে Good evening friends
আজি দুপৰীয়া আমি অকণমান ভালকৈ ৰেষ্ট ল'লোঁ, শোৱা নাই কিন্তু ৰেষ্ট ল'লোঁ, একো বিশেষ নকৰিলোঁ। আপোনালোকৰ ব্লগছবোৰ চালোঁ, কমেণ্ট ৰিপ্লাই দিলোঁ, আপোনালোকৰ ব্লগছবোৰ চাই কমেণ্ট দিলোঁ। আৰু এতিয়া 6:20 বাজিছে আৰু তাপ্তিয়ে এটা ট্ৰিটমেণ্ট কৰিলে, কৰাৰ পিছত এতিয়া মোৰ পাল আহিছে। ময়ো সেই ট্ৰিটমেণ্টটো লৈ আছোঁ। কি লৈ আছোঁ জানেনে? গৰম পানীত নিমখ দি পেলাই এনেকৈ ভৰিখন ভিজাই থৈ দিছোঁ। এই গেৰুৱাবোৰ ফাটি ফাটি যায় কেতিয়াবা, চেণ্ডেল পিন্ধি থাকোঁ যে বেছিভাগ, সেইটো কাৰণে এনেকৈ ৰিপেয়াৰ কৰি থাকিব লগা হয়। এইখিনি কৰি উঠি পেলাই এপাক ওলাই যাম, অলপমান কাম আছে। আৰু কালি আমি বঙাইগাঁও যাম, কাৰণ মোৰ অফিচৰ কাম আছে। আৰু চাই থাকিব, আমি অন ট্ৰিপ দেখুৱাই থাকিম নেক্সট ব্লগৰ পৰা। চ' আজিৰ এই ব্লগটো ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকৰ ব্লগটো চাই ভাল লাগিলে, আমাৰ স্পেচিয়েল চেফৰ টেকনিক্সবোৰ ভাল লাগিলে, ৰেচিপি ভাল লাগিলে, তেনেহ'লে প্লিজ ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে, কিবা ফিডবেক থাকিলে জনাব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ নতুন হয়, প্ৰথমবাৰ আমাৰ ভিডিঅ' চাই আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ' আমি দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। চ' আকৌ এটা এক্সাইটিং ব্লগ লৈ পেলাই অতি সোনকালে আপোনালোকৰ সন্মুখত আহি আছোঁ। টিল দেন ষ্টে হেপী, ষ্টে ব্লেছড এণ্ড ষ্টে ছেফ। বাই বাই।